মৰ্ণিং গাইজ, কি খবৰ সকলোৱে? আশা কৰোঁ সকলোৱে ভালে আছে। আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। ৰাতিপুৱা ব্ৰেকফাষ্ট কৰোঁ, ৰুটি আৰু ৰুটি আছে, ঠিক আছে, গামলাত দাইল, মটৰ দাইল খাওঁ। আপোনালোকে চাই খাওক, খাব নি? খাওঁ আপোনালোকে কি মজা। আপোনালোকে ব্ৰেকফাষ্ট কৰিলে নে? মই কৰিছোঁ এতিয়া। মজা। গামলা তেল আছে, গামলাত দাঙি বঢ়িয়া। ভাত খাই ৰুটি খাই আৰু ৰুটি খাই গ'লোঁ। এতিয়া মেখেলা এটা খাওঁ। চবতে ভাবিছিলোঁ মই জিমলৈ কিয় নাই কিয় শুকাই মাছল কিয় শুকাই গৈছে। ছাপ্লিমেণ্টো বহুত কিবা এটা খালোঁ, মাছৰ খালোঁ, বিহুত খালোঁ, আৰু কিবাখিনি নাম আছিলে পাহৰিছোঁ। সেইবিলাক খাইছিলোঁ। মানে খালে খাই থ'ব লাগে, আৰু নগ'লে মানে জিম নগ'লে আপোনাৰ কি হয়, বডিটো মানে শুকাই যায়, মাছলবোৰ শুকাই যায়, বিষ হ'ব ধৰে। ৰাতিপুৱা শুই উঠিব মন নাযায়, এলেহুৱা ভাৱ, কিবা কিবি এইবিলাক গা চা বিষ, সেই কিবা সমস্যা দেখা দিয়ে মানে। তো ভিডিঅ'টো কেনেকুৱা পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, যিসকল নতুনকৈ আহিছে আৰু এনেকৈ মৰম দি যাব ভিডিঅ'টোত।